Hello everyone, আপোনালোক সকলোকে ধৰিত্ৰীজ ফেমিলি ব্লগৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দেখিছেনে আজি আমি আহি আছোঁ চনকালৈ পিকনিক বুলি। পিকনিক মানে এওঁলোকৰ সৰুকালৰ বন্ধু স্কুলীয়া বন্ধুৰ পৰিয়ালৰ সৈতে আমি আহি আছোঁ পিকনিকলৈ আৰু প্ৰত্যেক বছৰে অহা হয় এইটো পিকনিকলৈ আৰু আমিও নাছিলোঁ আৰু সকলোৰে সময় সুবিধা মিলি মানে এইটোৱে সিটোক এৰি নাযায় গতিকে সকলোৰে সুবিধা অনুযায়ী আজিৰ এই ডেটটো লোৱা হ'ল মানে 19 জানুৱাৰী আৰু এই ডেটটো মিলাই পেলাই আমি আহি আছোঁ চনকা পিকনিক স্পটলৈ। এয়া পাইছোঁহি উঠি গৈ আছোঁ চনকা পিকনিক স্পটৰ আৰু বহুতকেইটা পিকনিক স্পট আছে চনকাত। আমি বুক কৰাটো একেবাৰে শেষৰ ফালে আমি বালিচৰত এবাৰ বুক কৰা নাই, যোৱাবাৰ বালিচৰত খাইছিলোঁ কিন্তু এইবাৰ বালিচৰত বুক কৰা নাই কাৰণ সৰু ল'ৰা ছোৱালীও থাকে গতিকে ধূলি বেছি হয় বাবে আমি কৰা নাই। আমাৰতো এয়া দেখিছেনে একদম ষ্টাৰ্টিং ইয়াৰ পৰা বহুত মানুহ আছিলে আমি যাওঁতে আৰু আমি শেষৰটো পিকনিক স্পট ৰিভাৰ ৰাইন চনকা ৰিভাৰ ৰাইন স্পট বুলি এটা জেগা তাত আমি বুক কৰিছিলোঁ। তেওঁলোকে সকলোবোৰ বনাইছিলে কিন্তু জুইত বনাইছিলে, বিৰাট সোৱাদ হৈছিলে খানাখিনি। এয়া আমি সোমাইছোঁ, ধুনীয়া ঘাঁহনি আছিলে আৰু গছ গছনিও বহুত ভাল লাগিছিলে। আমি ওপৰত আছিলোঁ আৰু ইয়াত খুব নাচিলোঁ, কৰিলোঁ, খালোঁ মেলিলোঁ আৰু এয়া লাঞ্চ কৰা টাইমত ষ্টাৰ্টাৰৰ পৰা গোটেইখিনি বস্তু বিৰাট ধুনীয়া লাগিছে আৰু সকলোবোৰ জুইত ৰান্ধিছে গতিকে পাৰ হেড পইচাটো লোৱা যায় আৰু খুব ধুনীয়া আছিলে। হাঁহ আছিলে, মাটন আছিলে, চিকেন আছিলে, ফিছ ফ্ৰাই আছিলে, যোনটো সৰু মোৱা মাছ ফ্ৰাই আছিলে, এইটো চব আছিলে আৰু ষ্টাৰ্টাৰতো মোৱা মাছ ফ্ৰাই দিছে, ভেজ পকোৰা, চিকেন পকোৰা, ফ্ৰেঞ্চ ফ্ৰাইজ, গোটেইখিনি বস্তু খুব ধুনীয়াকৈ তেওঁলোকে দিছিলে আৰু খুব চাফ চিকুণ। কিটচেনটোত আপোনালোকে নিজে গৈ চাই থাকিব পাৰে আৰু ইয়াত দেখিছেনে সকলোবিলাকে বিৰাট ফূৰ্তি কৰিছে। কপিৰাইট থকাৰ বাবে মই গানবোৰ মিউট কৰি দিব লগা হৈছে যিহেতু কপিৰাইট লাগি যাব পাৰে ইউটিউবত। আৰু আমি খুব ধুনীয়াকৈ খালোঁ মেলিলোঁ, এনজয় কৰিলোঁ আৰু শেষত তেওঁলোকে মিঠাই চাহ দি আমাক বিদায় দিলে, ভাল লাগিলে বহুত। আৰু আমি এইটো ৰাস্তা দি আহি আছোঁ, এটা বেলেগ ৰাস্তা মানে পানীখাইটি হৈ খুব জাম হ'ব বুলি আমি অহা নাই। এইটো সোণাপুৰৰ কিবা এটা ৰাস্তা, মই ভালদৰে চিনি নাপাওঁ কিন্তু আমি আৰ্মি কেম্প হৈ সাতগাঁও ওলাম সেইটো ৰাস্তাটো বিৰাট ধুনীয়া, দিনত গ'লৈ নিশ্চয় খুব ভাল এটা ভিউ পোৱা যাব আৰু বহুতকেইখন ৰিজৰ্টো আছে এই ৰাস্তাটোত আৰু দুয়োকাষে চাহ বাগিচা, ভাল লাগিলে। আৰু আমি 8টা ফেমিলি টোটেল আহিছিলোঁ, আগতো 2খন গাড়ী পিছতো 2খন গাড়ী, টোটেল 5খন গাড়ীত আমি 8টা ফেমিলি আহিছোঁ, বিৰাট ভাল লাগিলে। আৰু আপোনালোকৰ বাবে কেইখনমান ফটোও লগাই দিছোঁ, বেছি ভিডিঅ' দিয়া নাই কাৰণ ইমানে এনজয় কৰিলোঁ, ভিডিঅ' চিডিঅ' কৰা ইমান নহ'লে।